মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবৰে ভাল। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। একচুৱেলি আজি ভিডিঅ'টো হ'ব মোৰ বাৰ্থডে স্পেচিয়েল। মিছা কথা নকওঁ, বাৰ্থডে গ'ল কেতিয়াবা 1 তাৰিখ আছিলে, ডিচেম্বৰৰ 1 তাৰিখ। বাট কিবা সেইদিনাখন একো প্ৰগ্ৰাম নাছিলে কাৰণে মই ভিডিঅ' বনোৱা নাই। বাট আজি কিবা এটা স্পেচিয়েল আছে, চ' সেইটো কাৰণে মই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। গতিকে ব'লক আজি মোৰ সৈতে মোৰ বাৰ্থডে আপোনালোকেও এনজয় কৰক। খোজকাঢ়ি এইখিনি যাব লাগিব, গাড়ীত যাব লাগিব, তাতে মানুহ আছে। চ' এইখিনি মই ঘৰৰ পৰা অকলে ওলাই দিছোঁ। বাৰু ব'লকচোন কি হয়। বাইদেৱে আজি মোক কেনেকুৱা লাগিছে সেইটো আপোনালোকে জনাব। ছেকেণ্ড হ'ল এতিয়া খালী টেম্পু, য'ত মই অকলে অকলে এনেকৈ বহি আছোঁ। টেম্পুৰ পৰা এতিয়া নামিলোঁ। নামি পেলাই মই এনেকৈ মানুহ ৰখি আছোঁ, এইখিনিৰ পৰা মোক নিবলৈ আহিব। তাৰ কাৰণে মই ৱেইট কৰি আছোঁ। ছানডে কাৰণে আজি চব বন্ধ, অকলে অকলে ইয়াতে ৰখি আছিলোঁ। আমনি লাগিছিলে বহুত, সঁচাকৈ কৈছোঁ। এনেকৈ আহি আমি পালোহি য'ত আমি একচুৱেলি আহিবলৈ ওলাইছোঁ। এইখন চাওক, ইমান ধুনীয়া নেচাৰেল জেগা। এইখন হৈছে নাগকাটি হিলছ। আপোনালোকক এটা কথাই কওঁ, আপোনালোকে যদি বঙাইগাঁৱত আহে নাগকাটি হিলছৰ এই প্লেচটোলৈ আহিব, সঁচাকৈ বহুতেই ধুনীয়া। এতিয়া আমাৰ স্পটটোলৈ যাওঁ ব'লক। ইয়াতে চব একেবাৰে ৰন্ধা বঢ়া ইহঁতে চব ৰেডি কৰিছে। মই গৈ অকণমান অকল খাবহে লাগে। এইফালে এতিয়া আমাৰ কণী বইল হৈ আছে।
এইফালে এতিয়া আমাৰ মাংস বনাইছে মই ইয়াতে একদম খাম আৰু খুব গৰম লাগে Here is my birthday gift. বহুত ধুনীয়া লাগিছে পেকেটটো আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে মোৰতো বহুত বেছি ভাল লাগিছে क्यों ढूंढे है तू इसमें बंदगी কাষতে সেই সময়ে আমনি কৰে এতিয়া গাড়ীৰ পৰা নামি মই এনেকৈ গৈ আছোঁ বাকী সেই যিমানখিনি পাৰোঁ দেখুৱালোঁ বেছি দেখাব নোৱাৰিলোঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট আকৌ নতুন ভিডিঅ'ত লগ পাই আছোঁ বাই বাই